জুবিন গাৰ্গ ভগৱানৰ দূত আছিল। আপুনি বিশ্বাস কৰক বা নকৰক, জুবিন গাৰ্গ ভগৱানৰ দূত আছিল বা ভগৱানৰ এটা অংশ আছিল। ৮০-৯০ দশকৰ সেই সময়খিনিত যেতিয়া অসমীয়া মানুহে অসমীয়া গীত শুনিবলৈ বাদ দিছিল, যেতিয়া অসমৰ চৌফালে কেৱল অশান্ত জৰ্জৰ পৰিৱেশৰ সৃষ্টি হৈছিল, চৌফালে কেৱল গুপ্ত হত্যা, গুলী, বাৰুদ, বোমা, তেনে এটা সময়তে অসমত আৱিৰ্ভাৱ হৈছিল জুবিন গাৰ্গ নামৰ এই সত্তাটোৰ। জুবিন গাৰ্গে সেইখিনি সময়ৰ পৰাই অসমীয়া গীতেৰে অসমক, অসমীয়া জাতিটোক একত্ৰিত কৰি ৰাখিলে। সেইখিনি সময়ৰ বিপ্লৱৰ গীতবোৰৰ ভিতৰত অন্যতম আছিল সোণেৰে সজোৱা পজা, অন্ধ আকাশ, ৰুদ্ৰ বতাহ, শান্তি দিয়া, মুক্তি দিয়া। তাৰ পাছত তেওঁ বহু গীত ৰচনা কৰিলে, বহু গীত তেওঁ গালে, অসমীয়া জাতিক একত্ৰিত কৰিলে। অসমীয়া মানুহে গান শুনিবলৈ ল'লে, জুবিনক ভাল পাবলৈ ল'লে, জুবিনৰ গানত মতলীয়া হ'বলৈ ল'লে। তেওঁ বলিউডলৈ গ'ল, তেওঁ বেংগলী ইণ্ডাষ্ট্ৰীলৈ গ'ল, তেওঁ বহু গীত কৰিলে। বলিউডতো প্ৰায় ৮০খনমান চিনেমাত গান গালে। ২০০৬ চনত তেওঁ কেইবাটাও এৱাৰ্ডো পালে। কিন্তু ২০১০-১২ চনমানত তেওঁ পুনৰ অসমলৈ ঘূৰি আহিল। তেওঁ যেতিয়া অসমলৈ ঘূৰি আহিছিল, অসমীয়া মানুহে বেয়া পাইছিল, আমি বেয়া পাইছিলোঁ, বহুতে বেয়া পাইছিল। সকলোৱে বিচাৰিছিল যে জুবিন গাৰ্গে অসমক প্ৰতিনিধিত্ব কৰক, অসমৰ পৰা এজন এনেকুৱা ডাঙৰ ষ্টাৰ হওক বলিউডত যে আমি প্ৰাউড কৰিব পাৰোঁ। কিন্তু যদি জুবিন গাৰ্গে সেইখিনি সময়ত বলিউডত গান গাই থাকিলেহেঁতেন, আজিলৈকে তেওঁ বলিউডৰ ছিংগাৰ হৈ থাকিলেহেঁতেন। বানপানীৰ সময়ত হাতত এটা এটা বয়াম লৈ কোনে বানপীড়িতৰ কাৰণে সাহায্য বিচাৰিলেহেঁতেন। কা আন্দোলনৰ সময়ত কোনে ৰাইজৰ কাৰণে, অসমীয়া জাতিৰ কাৰণে মাত মাতিলেহেঁতেন। দীঘলী পুখুৰীৰ গছ কাটিবৰ সময়ত কোনে ৰাতি ৰাস্তাত বহি প্ৰতিবাদ কৰিলেহেঁতেন। কোনে কলাগুৰু আৰ্টিষ্ট ফাউণ্ডেশ্যন খুলিলেহেঁতেন শিল্পীৰ সাহায্যৰ বাবে, শিল্পীৰ সহায়ৰ বাবে। আৰু যে কত কি, কোনে দুখীয়াক সহায় কৰিলেহেঁতেন, কোনে অসহায় লোকক সহায় কৰিলেহেঁতেন, কোনে অসমীয়া জাতিক একত্ৰিত কৰিলেহেঁতেন, কোনে ঘেণ্টা খাতিৰ নকৰোঁ বুলি কৈ অসমীয়া যুৱ প্ৰজন্মক বুকুত সাহস দিলেহেঁতেন। আজি বহু অসমীয়াই সাহস কৰে কথা ক'বলৈ, দম এটা পালে। ঘেণ্টা খাতিৰ নকৰোঁ বুলি যেতিয়া কথাটো কৈছিল, বহুতৰ কাৰণে অশ্লীল আছিল। কিন্তু এই অশ্লীল কথাষাৰিৰ, ঘেণ্টা খাতিৰ নকৰোঁ বা যোনটো খাতিৰ নকৰা স্বভাৱ, ষ্ট্ৰেইট ফৰৱাৰ্ড স্বভাৱ, এই ষ্ট্ৰেইট ফৰৱাৰ্ড স্বভাৱটোৱে মানুহক, অসমীয়া মানুহক বা নৱপ্ৰজন্মক সাহসী কৰি তুলিলে। আজি তেওঁৰ মৃত্যুত যিদৰে লাখ লাখ মানুহ গোট খালে, যিদৰে লাখ লাখ মানুহ সমবেত হ'ল, বহুতে কৈছে এয়া মাইকেল জেকছনৰ পিছত ৪ নম্বৰ ৱৰ্ল্ডৰ। কিন্তু নহয়, হয়তো হিচাপ কৰিলে ৱৰ্ল্ডৰ ১ নম্বৰো হ'ব পাৰে। এয়া আটাইতকৈ বেছি ৱৰ্ল্ডত সমবেত হোৱা মানুহ হ'ব পাৰে এই জুবিন গাৰ্গৰ মৃত্যুত। এই যে মানুহবোৰ গোট খালে, এই মানুহবোৰে কিন্তু হিন্দু মুছলমান একো নাই, কোনো খ্ৰীষ্টান, হিন্দু, মুছলমান